हरखाबै फिसाय खामनांनाय स्टेटनिफ्राय 45 बोसोर बैसोनि रान्दि आइजो बिथांमोननि थाखाय आसाम सरकारथिंजायनिफ्राय ओंखारनानै फैदों मोनसे गोदान बिथांखि आरो बे बिथांखिनि गेजेरजों जायफोर बिथांमोनाखि 2020 मायथाइनि उनाव रान्दि जानांगौ जादोंमोन बैसोर बायदि आइजो बिथांमोननि थाखाय आसाम सरकारा 25,000 रां होनायनि खोथा फोसावनानै होदों। जायफोर आइजो बिथांमोननि बैसोआ स्टेटनिफ्राय 45 बोसोर बैसोनि गेजेराव दङब्ला आरो बिथांमोना जुदि 2020 मायथाइनि उनाव जुदि रान्दि जानांगौ जादोंब्ला बैसोर बायदि आइजो बिथांमोना बे आसनिनि थाखाय एप्लाइ खालामनो हागोन होननानै बुंदों आरो बेनि थाखाय फैगौ 27 सेप्तेम्बर खालार खालिनिफ्राय बेनि अनलाइन एप्लाइ खालामनाय हाबाफारिया जागायगोन होननानै आसाम सरकारथिंजायनिफ्राय मोनथिनो होदों। 2020 চনৰ পিছত 2020 চনৰ পিছত যিসকল বিধৱা হৈছিলে আৰু যাৰ বয়স নেকি 18 পৰা 45 বছৰ বয়স যিসকলে অকালতে স্বামী হেৰা হৈছিলে সেই তেনেকুৱা বিধৱা বাই ভনীসকলক আমাৰ অসম চৰকাৰখনে সহায় কৰাৰ কাৰণে 25,000 টকা এককালীন দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই এককালীনটো এপাৰ্ট ফ্ৰম দ্য পেঞ্চন যিটো 300 পেঞ্চন পায় এই 300 পেঞ্চন পোৱাৰ উপৰিও আমি 25,000 আমি টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু তেনেকুৱা বেনিফিচিয়াৰী হ'ব 12,135 গৰাকী বেনিফিচিয়াৰী আৰু এইটো কণ্টিনিউৱাছ প্ৰচেছ হ'ব। তেনেকুৱা যিসকল বিধৱা হয় তেওঁলোকে দুখীয়া বিধৱা হয় তেওঁলোকে কণ্টিনিউৱাছলি পাব। গতিকে মই গ্ৰাম্যাঞ্চলৰ আমাৰ পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ আমাৰ বিষয়া কৰ্মচাৰীসকলকো মই আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে তেনেকুৱা বয়সৰ বিধৱা যেতিয়া তেওঁলোকে গাঁৱত যেতিয়া থাকে বা হয় তেওঁলোকে নিজে গৈ পেলাই যাতে পঞ্চায়ত ছেক্ৰেটাৰীয়ে হওক বা পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক বা আমাৰ পঞ্চায়ত বিভাগৰ যিকোনো কৰ্মচাৰীয়ে তেনেকুৱা বিধৱাসকলৰ ঘৰত গৈ পেলাই নিজে যাতে ফৰ্মখন ফিল আপ কৰাই যাতে অনলাইনৰ ব্যৱস্থা যাতে কৰায় তাৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ আৰু এই প্ৰচেছটো কণ্টিনিউৱাছ প্ৰচেছ হ'ব।